Hello students, welcome back to my YouTube channel Tech of MH. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিবা। ভিডিওটো স্কিপ কৰিলে একো বুজি নোপোৱা, গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা আৰু চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিও সদায় পাবলৈ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বহুতে কমেন্ট কৰি আছিলা যে এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট কেতিয়া দিব বা এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট কোনটো ৱেবসাইটত দিব বা এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট কেনেকৈ চাম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াত কেইটামান ৱেবসাইট দেখিবলৈ পাইছা, স্ক্ৰীনত চোৱা তোমালোকে কেইটামান ৱেবসাইট দেখিবলৈ পাইছা। এই ৱেবসাইট কেইটা হ'ল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 10ৰ অৰ্থাৎ এসএসএলসি ৰিজাল্ট চোৱাৰ ৱেবসাইট বা এসএস সেকেন্ড ইয়াৰৰ ৰিজাল্ট চোৱাৰো কেইটামান ৱেবসাইট আছে। এই ৱেবসাইট কেইটাত এসএস সেকেন্ড ইয়াৰ বা এসএসএলসি ৰিজাল্ট চোৱা হয়, কিন্তু এসএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এনেকুৱা ধৰণৰ কোনো ৱেবসাইট নাই ৰিজাল্ট চোৱাৰ কাৰণে। ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট তোমালোকে কেনেকৈ চাবা? প্ৰশ্ন হ'ব পাৰে যে এসএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে যেহেতু ৱেবসাইট নাই, গতিকে এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট আমি কেনেকৈ চাম? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এসএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে ৰিজাল্ট চাবলৈ হ'লে তোমালোকৰ এটা ৰাস্তা আছে। এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট চাবলৈ হ'লে তোমালোকে যিটো কলেজত পঢ়িছিলা সেই কলেজটো তোমালোকৰ যাব লাগিব আৰু কলেজৰ প্ৰিন্সিপালৰ লগত তোমালোকৰ আলোচনা কৰিব লাগিব, তাৰ পৰাই তোমালোকে ৰিজাল্টটো আনিব পাৰিবা। এসএস ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এনেকুৱা ধৰণৰ কোনো ৱেবসাইট নাই, সেই ৱেবসাইটটোৰ পৰা তোমালোকে ৰিজাল্টটো ল'ব পাৰিবা। তাৰ মানে তোমালোকৰ কি কৰিব লাগিব, যিটো কলেজত পঢ়িছিলা সেই কলেজটোত গৈ তোমালোকৰ এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট চেক কৰিব লাগিব, তাৰ পৰাই তোমালোকক মাৰ্কশ্বিট দিব আৰু সেই মাৰ্কশ্বিটখন তোমালোকে তাৰ পৰাই আনিব লাগিব, অৰ্থাৎ কলেজৰ পৰাই তোমালোকৰ মাৰ্কশ্বিট আনিব লাগিব। তোমালোকে অনলাইনৰ পৰা এসএস ফাৰ্ষ্ট ইয়াৰৰ মাৰ্কশ্বিট তোমালোকে ডাউনলোড কৰিব নোৱাৰা বা এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট এনেকৈ কোনো ডেটত বা কোনো তাৰিখত এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট ঘোষণা নকৰে। তোমালোকে ডাইৰেক্ট কলেজত যোগাযোগ কৰিব লাগিব আৰু কলেজৰ পৰা তোমালোকে এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট আনিব লাগিব। তোমালোকে বহুতে কমেন্ট কৰি আছিলা যে এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট ৱেবসাইটত দিয়ে নে এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট ক'ৰ পৰা আনিব লাগে। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ডাউটটো ক্লিয়াৰ কৰি দিছোঁ যে এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট আনিবলৈ হ'লে তোমালোকে কি কৰিব লাগিব। তোমালোকৰ যিটো কলেজ আছে সেই কলেজত গৈ যোগাযোগ কৰিলে তোমালোকে এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট পাই যাবা। আৰু ইতিমধ্যে তোমালোকে গম পাইছা এসএস ফাৰ্ষ্ট ইয়াৰৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী কি কৰিছে, এইবাৰ পাছ কৰাই দিছে। গতিকে তোমালোকে যেহেতু পাছ হৈ গৈছে, গতিকে তোমালোকে কলেজৰ পৰা তোমালোকে কি কৰিব লাগিব, মাৰ্কশ্বিটখন আনিব লাগিব। আৰু এসএস ফাৰ্ষ্ট ইয়াৰত পাছ কৰাৰ পাছত তোমালোকে ছেকেণ্ড ইয়াৰলৈ প্ৰমোট কৰি দিব বা ছেকেণ্ড ইয়াৰত তোমালোকৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। ছেকেণ্ড ইয়াৰৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব তাৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ চেনেলত আহি সেই ভিডিঅ'টো চাই ল'বা, তেনেহ'লে তোমালোকে গম পাবা এসএস ছেকেণ্ড ইয়াৰৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব। আৰু এসএস ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্ট কেনেকৈ ল'ব লাগে ইতিমধ্যে মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিছোঁ। মই আশা কৰোঁ তুমি এই ভিডিঅ'টোৰ টপিক ধুনীয়াকৈ বুজি পাইছা আৰু ভিডিঅ'টো ভাল পালে তোমাৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও এনেকুৱা ধৰণৰ প্ৰব্লেমত পৰিলে যাতে তেওঁলোকে এই ভিডিঅ'টো চাই অলপ উপকাৰত আহিব পাৰে। সম্পূৰ্ণ এটা নতুন ভিডিঅ'ত কোনো এটা নতুন টপিকৰ সৈতে আজিলৈ ইমানেই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ধন্যবাদ।